জয় হিন্দ। এবি আৰু ইউবিৰ ছুটি কোনে কিমান পায় আজি সেইখিনি বিষয়ে আপোনালোকক জনাম। আৰু যিসকলে এতিয়া বৰ্তমান ট্ৰেইনিং কৰি আছে তেওঁলোকে ছুটি পাবনে নাই, যে কি কাৰণে আপুনি ছুটি আহিব পাৰিব, এতিয়াটো কেনেকুৱা হ'ব ছুটি লোৱা, সেই বিষয়ে আজি গোটেই ভিডিঅ'টোত আমি আপোনালোকক জনাম। মই কম ইউবি কিমান ছুটি পায় আৰু ডিলাৰক ক'ব এবি, যেহেতু ই এবি মই ইউবি। মই প্ৰথমতে চাকৰি কৰা অৱস্থাৰ ছুটিখিনিৰ কথা ক'লো। আমি CL পাওঁ 10 দিন 12 দিন, ACL পাওঁ 10 দিন আৰু EL পাওঁ 1 মাহ। গতিকে চব মিলাই 54 2 days মান হয়। আৰু ইয়াৰলৈ মোৰ হিংসা লাগে, ই ছুটিটো বেছি পায়। প্ৰায় একেই থাকে, কিন্তু আমাৰ এটা বেছিকে থাকে, যোনটো হৈ গ'ল APL, যিটো আমাৰ বেটেলিয়নৰ কাৰণে এইটো এটা স্পেচিয়েল ছুটি হয়। এইটো 30 দিন। আমাৰ তোমালোকৰ CL 12 দিন, তাৰপিছত EL হৈ গ'ল 30 দিন, তাৰপিছত APL হৈ গ'ল 30 দিন আৰু ACL হৈ গ'ল 10 দিন, মানে 84 days মান হৈ যায়। 84 দিন। আৰু কিছুমান থাকে যোনবিলাক মেডিকেল গ্ৰাউণ্ডৰ লিভ বিলাক এক্সট্ৰা থাকে, এইবোৰ ইমাৰ্জেঞ্চি এনে ইউজুৱেলি এইকেইটা মানে নৰ্মেলি এইখিনি ছুটি আপুনি খাব পাৰে, বা বছৰত এইখিনি ছুটি আপোনাৰ ঘৰলৈ আহিব পাৰে। আৰু এটা হৈ গ'ল বাকী CL, তাৰপিছত হৈ গ'ল APL, এইখিনি বস্তু আপোনাৰ ছুটি জমা নহয়, কিন্তু EL টো জমা হয়। যিটো বস্তু আপোনাৰ যদি আপুনি চাকৰি লাইফত 40 বছৰ চাকৰিত আপুনি যদি 300 দিন আপুনি ছুটি জমা কৰিব পাৰে, সেইটো আপোনাক ৰিটায়াৰমেন্টত সেইখিনি পইচা আপোনাক ঘূৰাই দিব, ডবল দিয়ে। তাৰপিছত আহি গ'ল ট্ৰেইনিঙত ছুটি পায় নাই। তাৰপিছত মই আগতে ক'লো ট্ৰেইনিঙত কেনেকুৱা প্ৰক্ৰিয়াটো। ছুটি পায়, তাত কোনো ধৰণৰ বাধা নাই, কিন্তু যিহেতু আমি ট্ৰেইনিংটো 40 বছৰৰ চাকৰিত ট্ৰেইনিংটো চবতকে ইম্পৰ্টেণ্ট হয়। আৰু 40 বছৰৰ চাকৰি কৰিবলৈ হ'লে ট্ৰেইনিংটো আমি প্ৰপাৰ কৰিব লাগিব। তাত প্ৰত্যেকটো বস্তু আমি জানিব লাগিব, একদম পুংখানুপুংখভাৱে আমি জানিব লাগিব, তেতিয়া আমাৰ চাকৰি জীৱনত প্ৰব্লেম নহয়। প্ৰথমটো হৈ গ'ল এইটো, মানে তোমালোকে ট্ৰাই কৰিবা ছুটি নল'বলৈ। আৰু যদি বিশেষ তেনেকুৱা গ্ৰাউণ্ড আহি যায়, ইমাৰ্জেঞ্চি ট্ৰেইনিঙত আৰু ট্ৰেইনিঙত ছুটি, আৰু তাৰপিছত আহি গ'ল এক্সাম। ট্ৰেইনিঙত এক্সাম টাইমত ছুটি দিয়ে না নাই? দিয়ে। তুমি ধৰা গ্ৰেজুৱেশ্যন 2nd ছেমিষ্টাৰ থাকোঁতে চাকৰি পাই গ'লা BA, তাৰপিছত বাকী ছেমিষ্টাৰ কেইটাৰ কাৰণে ছুটি দিয়ে। আৰু এটা চাকৰি লাইফত এখন বুক হয়, যিখন চাৰ্ভিচ বুক, সেইখন আপোনাৰ আপুনি যিমান বেয়া কাম কৰে সেইখনত আপোনাৰ এন্ট্ৰি হ'ব। ভাল কাম কৰিলেও এন্ট্ৰি হ'ব, বেয়া কাম কৰিলেও এন্ট্ৰি হ'ব। যদি বেয়া কাম কৰে আপোনাৰ প্ৰমোচনৰ ক্ষেত্ৰত আপোনাৰ এফেক্ট পৰিব। আমি ইয়াৰ আগৰ প্ৰমোচনৰ ভিডিঅ'টো যে মই আমি দিছিলো, তাত ক'ব পাহৰি থাকিলো, প্ৰমোচনটো গভৰ্ণমেণ্টে আপোনাক দিয়াটো মেণ্ডেটৰী নহয় যে আপোনাক প্ৰমোচন দিব এক্সাম পাছ কৰিছে বুলি। আপোনাৰ চাৰ্ভিচৰ ওপৰত আছে। ফৰ এক্সাম্পল, সৰু সুৰা কিবা এটা হৈছে দাঙ্গা, এইটো বেলেগ কথা। আপুনি ৰেপত ফচিছে বা তেনেকুৱা বহুত ডাঙৰ এটা আপুনি চাইবাৰ কামত ফলছ কেছত ফচি গৈছে, তেনেকুৱা এটা ডিউটিত আপুনি মাক মৰিছে বুলি আপুনি ছুটি লৈ লৈছে, গতিকে তেনেকুৱা আপুনি নকৰিব। ডিউটি নেগলিজেন্সি কৰিছে, এবচেন্ট হৈছে, এনেকে 3-4 বাৰ 10 বাৰ মান আপুনি তেনেকুৱা কৰিছে, তেতিয়া প্ৰমোচনৰ ক্ষেত্ৰত এফেক্ট কৰিব। কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিঙত এবাৰ মান হৈ গ'ল, ডিউটিত আপুনি যোৱা লেট হ'ল বা যোৱা নাই সেইদিনা বেমাৰৰ কাৰণে, কাকো ৰিপৰ্ট নকৰাকে চিনিয়ৰ অফিচিয়েল, এইটো ৰিজন দেখুৱালে সেইটো এক্সকিউজ হ'ব পাৰে। কিন্তু আপুনি যদি 10 দিন মান তেনেকুৱা কৰি দিয়ে, তেতিয়া আপোনাৰ প্ৰমোচন চৰকাৰে দিয়াটো মেণ্ডেটৰী নহয়, নিদিব পাৰে আপোনাক প্ৰমোচন যদি আপোনাৰ চাৰ্ভিচ থাকে। কাৰণ প্ৰমোচনৰ অৰ্থটো কি? আপুনি এটা টিমক লিড কৰা। এখন থানা আপুনি চলোৱা ধেমালি কথা নহয়, আউটপোষ্ট এটা প্লাটুন চলোৱা। গতিকে এই বস্তুটো কেতিয়া হ'ব? যেতিয়া নেকি আপোনাৰ এটা লিডাৰশ্বিপ কোৱালিটি থাকিব। এতিয়া লিডাৰে যদি যায় একদম লেটকে, লিডাৰে যদি চব ক্ষেত্ৰতে লেট, চব ক্ষেত্ৰতে মানে বাহানা এক্সকিউজ দি থাকে, তেনেকুৱা লিডাৰক কিয় মানে এটা টিমৰ লিডাৰ বনাব? তেনেকুৱা এজন চিপাহী তেনেকুৱা নহয়। গতিকে ছুটিৰ ক্ষেত্ৰত এক্সাম হওক, বিভিন্ন ধৰণৰ যিকোনো ফেষ্টিভেলৰ ক্ষেত্ৰত ছুটি নাপায়। ঈদত আপুনি ছুটি নাপায়, বিহুত পূজাত ছুটি নাপায়, আৰু এবাৰনো দুবাৰ বিহু ঈদ নাপালে কি একো নহয়। আৰু এটা কথা, তাত আপুনি ঘৰতকে বেছি বিহু ঈদ পাব ট্ৰেইনিঙত, যিটো মজা থাকে চবেই। আমি এতিয়াও মিছ কৰো ট্ৰেইনিংটো মিছ কৰো। আমি যেতিয়া যোৰহাটত ট্ৰেইনিং কৰিছো ঈদৰ দিনা, বিন্দাছ গোটেই দিনৰ কাৰণে, লগতে ইনষ্ট্ৰাক্টৰ থাকে ছাৰহঁত, কিন্তু এইটো কথা ক'ব নালাগে, ইনষ্ট্ৰাক্টৰ লগে লগে লাগি নাথাকে যে তহঁতে অলপ ফূৰ্তি কৰে, যেতিয়া আমাৰ বিশ্বাস হৈ যায় আমাৰ ওপৰত। আৰু আমিও জানো চাকৰি জীৱনৰ ট্ৰেইনিংটো যদি আমি ফাংফুংকে কৰো, বা ট্ৰেইনিঙত যদি আমি বেয়া কৰি দিওঁ, কিবা এটা এক্সিডেণ্ট হৈ যায়, আকৌ ট্ৰেইনিং বেক হ'ব। আপুনি এইটো গম পায় নে নাই? আপুনি ট্ৰেইনিঙত গৈ যদি ভৰি এখন ভাঙি দিয়ে, ৰাস্তা দি বাইক চলাই পেলাই, বেলেগৰ বাইক লৈ পেলাই, এনেকুৱা দিনবোৰত, তেতিয়া আপোনাৰ ট্ৰেইনিং বেক হ'ব। নেক্সট বছৰৰ ট্ৰেইনিং সেইটো যদি নোৱাৰে, তাৰ পিছৰ বছৰত, তেতিয়া কি হ'ব? আপোনাৰ লগৰ ল'ৰা 5 বছৰ চাকৰি হৈ যোৱাৰ পিছত SI এক্সাম দিব, SI আপোনাৰ চাকৰি হ'ব 1.5 বছৰ। গতিকে তেনেকুৱা নহয়। আপুনি সদায় এই বস্তুটো মেইনটেইন কৰিব, ছুটি আৰামত পাব, লিভ আৰামত পাব। চাকৰি ট্ৰেইনিং পাছ কৰি আহক,
লিভাৰ অভাৱ নাই। অভাৱ নাই। আৰু কিছুমান চিক্ৰেট লিভো থাকে, এইবোৰ গম পাব পাছ কৰাৰ পিছত যদি গম পায়, এইটো আৰু আমি ক'ব নালাগে। এইটো কেনেকুৱা লাগে ভিডিঅ'টো জনাব। নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট কৰিব, নে কি কোৱা? আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আপোনাৰ হোৱাটছআপ গ্ৰুপত দি দিব লিভৰ ওপৰত। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। থেংক ইউ। আৰু পুলিচৰ বিষয়ে যদি কিবা জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। আমি যিমানখিনি পাৰো আপোনালোকক ভিডিঅ' মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰি থাকিম। ঠিক ঠিক আছে, আজিলৈ ইমানতে এৰিলো। থেংক ইউ। থেংক ইউ, জয় হিন্দ।